নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মিনালীয়ে মোৰ ইউটিউব চেনেলত নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ ব্ৰইলাৰ আৰু জালুকৰ এটা সৰু ৰেচিপি, যিটো সকলোৱে বনাই খায়। ঘৰত সকলোৰে চৰ্দি হৈ আছে, চ' সেইকাৰণে ভাবিলোঁ চবকে অলপ জালুক খুৱাই কিনে বেমাৰৰ পৰা উঠাই দিওঁ, নে কি কয়। আৰু চৰ্দি হ'লেতো প্ৰায় জালুকে খালে ভাল হয় বুলি কোৱা শুনো, চ' ময়ো খাওঁ, আমাৰ ঘৰতো খায়। আৰু আজি মই সেইকাৰণে জালুক খাম বুলি ভাবি ল'লোঁ। জালুক খাবলৈ চবতছে বেছি ভাল লাগে জালুক খাই আপোনাৰ পাৰ মাংসৰ লগত। আৰু আজি মই পাৰ বিচাৰি গোটেইখন ঘূৰিলোঁ, কিন্তু ক'তো পাৰ নাপালোঁ। টাউনত আছে, টাউন নগ'লোঁ, ওচৰতে চালোঁ, নাপালোঁ। চ' সেইকাৰণে ভাবিলোঁ ব্ৰইলাৰ মাংস দি অলপ জালুকীয়া খাওঁ। চ' দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, নে কি কয়। আৰু এতিয়া ব'লক পাকঘৰলৈ যাওঁ, চিকেনখিনি কি কৰি আছে চাওঁ। আমাৰ আজি ৰান্ধনি কিন্তু মই নহয় দেই, আজি আমাৰ ৰান্ধনি নতুন হয় পাকঘৰত। আজি আমাৰ অংকুৰে বনাব, তাক কৈছোঁ স্পেচিয়েল বনাবলৈ, মোৰো বেলেগৰ হাতে খাবলৈ মন গৈছে। চ' সি আহিছে, সি বনাব। চ' কেনেকুৱানো হয় তাৰ খানা এটা আজি টেষ্ট কৰি চাওঁ, নে কি কয়। আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু শেষত চাই জনাবলৈ নাপাব ভিডিঅ'টো চাই কেনেকুৱা লাগিলে। প্লিজ আৰু প্লিজ 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 ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো। চ' ব'লক। জালুকীয়া বনাবৰ কাৰণে এফালে দুটা পিঁয়াজ কাটি ল'লোঁ, এফালে দুটা বিলাহী, এইফালে আছে ব্ৰইলাৰ মাংস, এইফালে জালুক, এইফালে আদা নহৰু হালধি নিমখ চব মিক্স কৰি থৈছোঁ। আৰু এইফালে কেৰাহীত তেল দি থৈছিলোঁ, তেল অলমষ্ট পকিছে আৰু এতিয়া বনাবলৈ ষ্টাৰ্ট কৰিব আমাৰ ৰান্ধনিয়ে। এইফালে পিঁয়াজটো অলৰেডি সিজিছে, এতিয়া যাব আমাৰ বিলাহী। কাৰেণ্টটো গুচি গ'ল, চ' সেইকাৰণে আপোনালোকক মই চৰি কৈছোঁ, মই অকণমান ভিডিঅ'ৰ মাজতে দেখাব নোৱাৰিলোঁ। বেছি নহয় আৰু বিলাহীখিনি সিজি গ'ল, তাৰপিছত সি আদা নহৰু পেষ্টখিনি দি দিলে, নিমখ হালধি সকলো। তাৰপিছত মাংসখিনি দি অকণমান লৰাই দিলে। আৰু মোৰ আইডিয়াত মানে সিও বনায় মাংসখিনিৰ লগতে আলুখিনি দি দিয়ে, তেতিয়া মানে পানী নিদিলেও হয় আৰু বস্তুটো লগালগ সিজি যায়। চ' সেইকাৰণে আমি যিহেতুকে ড্ৰাই ফ্ৰাই খাম বুলি ভাবিছিলোঁ, বাট ড্ৰাই ফ্ৰাই নহ'বগৈ, অকণমান গ্ৰেভি টাইপ হ'ব। চ' সেইকাৰণে পানী নিদিয়ে, সেইকাৰণে মাংসৰ লগতে আলুখিনি দি দিব, যাতে মাংসও সিজিব আৰু আলুও সিজিব। আপোনালোকে ড্ৰাই ফ্ৰাই যদি খাম বুলি ভাবে, দেন বিলাহীটো তেলত দি নিদিব, তেতিয়া ড্ৰাই ফ্ৰাই নহ'বগৈ, জোলে হ'বগৈ। চ' সেইকাৰণে মই সেইটো ভুল কৰিলোঁ, বিলাহীটো একচুৱেলি অলপ লাষ্টত দিব লাগিছিলে। বাৰু যি কি নহওক, খাবলৈ পালে হয় আৰু কিবা এটা। এতিয়া এইখিনি ভালকৈ লৰাই, আলুখিনি মছলাখিনি সোমোৱালৈকে অকণমান টাইম লৰাই ঢাকন মাৰি 20 মিনিটমানৰ কাৰণে এইখিনি মই কম জুইত সিজিব দিম। 10-20 মিনিটমানৰ পাছত আহি মই ইয়াত এতিয়া জালুকখিনি দি দিলোঁ। সি মোতকৈ আগতে আহি লৰাই মেলি আজৰিয়ে। তাৰপৰা এতিয়া মই জালুকখিনি দি দিছোঁ। জালুকখিনি দিয়াৰ পিছত অকণমান লৰাই পিনি দেখিবলৈ পাইছে মাংসৰ পৰা পানী ওলাইছে। পানীখিনি শুকোৱালৈকে অকণমান সিজাব লাগিব। তাৰপিছত পানীখিনি শুকোৱাৰ পাছত এইখিনি কমপ্লিট খাব পৰা হৈ যাব। চ' অলপ লৰাই লওঁ, লৰাই মেলি আকৌ ঢাকন দি অলপ টাইমৰ কাৰণে সিজিব দিম। এইফালে দেখিবলৈ পাইছে পানীটো শুকাই গ'ল, শুকাই পিনি মাংসটো পূৰা শুকান হৈ গ'ল। এতিয়া এইটো মাংস খাব পৰা হৈ গ'ল। এতিয়া মই ইয়াৰ পৰা অলপমান নি টেষ্ট কৰি চাওঁ কেনেকুৱানো হৈছে। মাংস অলপ ট্ৰাই কৰি চাওঁ, নে কি কয়।
খাই বৈ আজৰি হৈ গ'লোঁ আৰু সঁচাকৈ খাই বহুত টেষ্টি লাগিলে, পূৰা জ্বলা হৈ আছে। তেনেকৈ যি নহওক আমাৰ আজি পানী লগা পূৰা নাকেৰে বাজ হৈ যাব গম পালোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকে যদি চাই ভাল পালে প্লিজ কমেণ্ট কৰি জনাব। আৰু নতুন এটা ভিডিঅ'লৈ আকৌ আহিমেই আৰু এইটো গম পায়। তেতিয়ালৈকে বাই বাই।